গৰমৰ দিন অহাৰ লগে লগে অত্যাধিক কোল্ড ড্ৰিংক পান কৰে নেকি আপুনি? যদি হয় তেন্তে এতিয়াই সাৱধান হওক আপুনি পান কৰা কোল্ড ড্ৰিংক হ'ব পাৰে কেঞ্চাৰ আৰু হাৰ্ট এটেকৰ প্ৰধান কাৰণ। কোল্ড ড্ৰিংকত থাকে মানৱ শৰীৰৰ বাবে বৰ্বিস্বৰূপ বহু মাৰাত্মক উপাদান, যি মানৱ দেহত সৃষ্টি কৰিব পাৰে কেঞ্চাৰ আৰু হৃদৰোগৰ দৰে জটিল ৰোগ। আজিকালি শীতল পানীয় খোৱাটো এটা সাধাৰণ অভ্যাসলৈ পৰিণত হৈছে। যিয়েই নহওক, আমাৰ পাৰ্টি বা সৰু সৰু গেট টুগেডাৰৰ মেনুত প্ৰায় শীতল পানীয় অন্তৰ্ভুক্ত কৰা হয়। অৱশ্যে শীতল পানীয় সেৱনৰ ফলত হোৱা পাৰ্শ্বক্ৰিয়াৰ বিষয়ে বেছিভাগ মানুহেই জানে, কিন্তু তাৰ পিছতো ইয়াক গ্ৰহণ কৰাৰ লোভ এৰিব নোৱাৰে। কিন্তু শীতল পানীয়ৰ অনুৰাগীসকলে লাভ কৰিছে এক নতুন সতৰ্কবাণী। জানো আহক, শীতল পানীয় অত্যাধিক সেৱনৰ পাৰ্শ্বক্ৰিয়া কি হ'ব পাৰে। শেহতীয়াকৈ প্ৰকাশিত গৱেষণাৰ পৰা জানিব পৰা গৈছে যে শীতল পানীয়ৰ অত্যাধিক সেৱনে এনে স্বাস্থ্যজনিত বিপদ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সোনকালে মৃত্যু হ'ব পাৰে। শুনিবলৈ আচৰিত লাগিলেও এয়াই সত্য। শেহতীয়াকৈ চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টে কৰা এই গৱেষণাত প্ৰকাশ পাইছে যে শীতল পানীয়ৰ ক্ষতিকাৰক প্ৰভাৱৰ বাবে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে প্ৰায় 1,84,000 লোকৰ মৃত্যু ঘটিছে। গৱেষণাত প্ৰকাশ পাইছিল যে এমাহ ধৰি অত্যাধিক পৰিমাণৰ শীতল পানীয় সেৱন কৰিলে আগতীয়াকৈ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায়। শীতল পানীয়ত অত্যাধিক পৰিমাণৰ চেনি থাকে। সাধাৰণ শীতল পানীয়ৰ কেন এটাত প্ৰায় 10-12 চামুচ চেনি থাকিব পাৰে। এই চেনি শৰীৰত দ্ৰুত গতিত শোষিত হৈ হঠাতে ৰক্ত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ বাবে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও অত্যাধিক চেনিৰ সেৱনেও মেদবহুলতা বৃদ্ধি কৰে, যাৰ ফলত আন বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। শীতল পানীয়ত ফছফৰিক আৰু কাৰ্বনিক এচিড থাকে, যাৰ ফলত ইয়াৰ পৰা জ্বলা সোৱাদ পোৱা যায়। এই এচিডবোৰে আমাৰ দাঁতৰ ইনামেল দুৰ্বল কৰি তোলে, যাৰ ফলত দাঁতৰ ক্ষয় আৰু গহ্বৰৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও এই এচিডবোৰে পেটত এচিডিটিও বৃদ্ধি কৰে, যাৰ ফলত পেটৰ বিষ, আলচাৰ আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। শীতল পানীয়ত কেলৰিৰ পৰিমাণো বেছি। কোনো ধৰণৰ পুষ্টিকৰ উপাদান অবিহনে কেৱল কেলৰি সেৱন কৰিলে ওজন বৃদ্ধি আৰু শৰীৰত চৰ্বি জমা হোৱাৰ সমস্যাই দেখা দিব পাৰে। বিশেষকৈ যিসকল লোকে ইতিমধ্যে ওজন কমাবলৈ চেষ্টা কৰি আছে, তেওঁলোকৰ বাবে এয়া বিপদজনক হ'ব পাৰে। নিউজ ডেস্ক, নিউজ প্লাছ।